बे समाव एमपी नब कुमार सरनिया बिथांनि सायाव रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि मोनसे गिदिर इसारा। एमपी नब कुमार सरनिया बिथाङा थारैनो एसटी नंगौना नङा? थारैनो एमपी नब कुमार सरनिया बिथाङा बे बाराव कक्राझार एसटी लोकसभा बियाबाव बिजाथि महरै गसंनो हानाय नंमारला नामा? मा जागोन अबर'नि मुङाव बिसायख'थि गेलेना देरहाबोबाय थानाय नब कुमार सरनिया बिथांनि राजखान्थिनि थासारिया बबे लामाजों कक्राझार एसटी लोकसभा बियाबनिफ्राय एमपि जाबाय थानाय नब कुमार सरनिया बिथांनि राजखान्थिनि लामाया बेनो जोबथा जागोन नामा? कक्राझार एसटी खथायाव बिसायख'थि गेलेनानै देरहाबोनाय नब कुमार सरनिया बिथांनि राजखान्थिया एमपि नब कुमार सरनिया बिथाङा एसटी नंगौना नङा बेखौ गोजौ बिजिरसालियाव नायबिजिरनाया सोलिगासिनो दं आरो बे गिदिर बाथ्राखौ बुंदों रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा। बेखौ लानानैनो इसारा होदों रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा। फैगौ लोकसभा बिसायख'थिखौ लानानै कक्राझार लोकसभा बियाबखौ लानानै रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि मोनसे गिदिर बाथ्रा। दिनै चिरां जिल्लानि बिजनियाव प्रमद बर'नि दैदेननाय इउपिपिएल सरकारा 3 बोसोर आबुं खुंथायनि फोरबो फालिनायाव गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि मोनसे गिदिर बाथ्रा। दानिया फैदो एमपि नब कुमार सरनिया थामहिनबा कक्राझार एसटी लोकसभा बियाबनिफ्राय एमपि जानाय नब कुमार सरनिया बिथांखौ लानानै मा बाथ्रा बुंखो रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा मा फोरमायखो जों बिथांनि खौरां मेलनि गेजेरजों बाथ्रा बुंनायखौ जों आबुङै मिथिना लानि। জিএছপি যিগৰাকী বৰ্তমানৰ সাংসদ নব কুমাৰ সৰনিয়া তেখেতৰ স্থিতি কি হ'ব? চব তেখেতৰ স্থিতিটো এনেকুৱা যে তেখেত আমাৰ লগতে আছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছুমান গোচৰ চলি আছে তেওঁৰ এছটি ষ্টেটাছ লৈ। গতিকে ইলেকশ্যনত তেওঁ খেলিব পাৰিব নোৱাৰিব কি আছে কি নাই সেইটো তেওঁলোকে জানিব। কিন্তু জিএছপিৰ ফালৰ পৰা এতিয়ালৈকে আমাক কোনো আবেদন কৰা নাই যে আমাক চিটটো এৰি দিয়ক বুলি। যদি কিবা আমাক আবেদন কৰে এইটো বিচাৰ কৰা যাব কিন্তু তেনেকুৱা আবেদন আমাৰ ওচৰত অহা নাই। স্যার নগাঁও সমষ্টিক লৈ স্যার কংগ্ৰেছৰ সকলোৰে চকু এতিয়া ৰেভলিউচনৰ টিকট বিচাৰিছে পইচা লেনদেনৰ ক্ষেত্ৰত কাৰ চৰিত্ৰ বৰ্মন নামৰ এজন কল ৰেকৰ্ডিং এটা ভাইৰেল হৈছিল। এইটো কোন হয়? এতিয়ালৈকে কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাই। চৰিত্ৰ বৰ্মন কোন হয়? অভিষেক মৰ্চাৰ উপসভাপতি আছে নেকি তেনেকুৱা? বহিষ্কাৰ কৰা হৈছে। মইতো নাজানো। ইয়াত উপাধ্যক্ষৰ নাম সংৰক্ষিত আছে স্যার। কোন উপাধ্যক্ষ? বিটিআৰৰ কোন হয় উপাধ্যক্ষ? অভিৰাম মহানগৰ। ভিডিঅ' ভাইৰেলত কল ৰেকৰ্ডিং কল ৰেকৰ্ডিং আজিকালি কৰি থাকে। কল ৰেকৰ্ডিং কিবা থাকিলে দেখা যাব আৰু এইবিলাক। যোৱাকালি নতুন কি কৰিছে অকমান আগতে উদয় নগাঁও সমষ্টিক লৈ স্যাৰ সকলোৰে চকু তেখেত কোন মানে তেখেতে বিজেপি নেতা আছিলে? মই নাজানো দেই। মই বিজেপিত যোগদান কৰা 15 হ'ল, মই কেতিয়াও লগ পোৱা নাই। স্যাৰ নগাঁও সমষ্টিক মই লগ পোৱা নাই, হয়তো হ'ব পাৰে আমি অহাৰ আগৰ বিজেপি নেতা হ'ব পাৰে কিন্তু মই 15 চনৰ পৰা বিজেপিত আছোঁ, মই লগ পোৱা নাই। কিন্তু মইতো নতুন গতিকে মোতকৈ আগত হয়তো আছিলে। এই 2 দিনতে কেবিনেটত এপ্ৰুভ হ'ব। বাবা ইয়াতে BTC আকৌ প্ৰধানমন্ত্ৰী গৈ পালিগৈ ধেত। স্যার নগাঁও সমষ্টিক লৈ কি নামটো? এইকাৰণে মানে তহঁতি মানে পৃথিৱীত থাকিবই নোখোজ। নুৰুল আমিন ৰাহুল আমিন তহঁতি পালে মানে য'লৈকে যাব খোজ। ইমান দূৰৰ কিয়? এতিয়া বিজনেছ চিন্তা কৰচোন বাবা। হয় কোন পেপাৰে ৰাখিছে জাৰ্নেল? বাপৰে ND24 তোকে বিচাৰি পাইছে। লগা হেণ্ডছেক এটা খাৰ্গে চিন্তা কৰি আছ। চিন্তা কৰচোন বিজনেছ চিন্তা কৰ, BTR চিন্তা কৰ। চক BTRত আমাৰ বহুতবিলাক উন্নয়নমূলক কাম চলি আছে। বিশেষকৈ অসমমালা আঁচনিৰ জৰিয়তে BTRৰ গোটেই ৰাস্তা ঘাটবিলাক আমি ঠিক কৰাৰ কামত লাগি আছোঁ। কাৰণ BTRৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল কমিউনিকেশ্যন। এবাৰ কমিউনিকেশ্যনটো ভাল হৈ গ'লে BTRত প্ৰব্লেম নোহোৱা হৈ যাব। 500 কোটি টকা আমি দিছোঁ কেইদিনমান আগতে। লিষ্টখনো আপোনালোকে BTR প্ৰধানৰ পৰা লৈ ল'ব। ভাল ৰাস্তা এইবাৰ হ'ব লাগে আৰু অহাবাৰ ৰাস্তা অলপ ময়ো চাবও আহিম নিজে। নতুন বেটেলিয়ান আৰু 20,000 নিযুক্তিৰ কথা আমাৰ
বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3, গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। BTR-ত 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। স্যাৰ গৌৰৱ গগৈ এতিয়ালৈকে প্ৰাৰ্থিত্ব বিচৰা নাই। এইবাৰ বাবা নাই, ডাঙৰ নেতাই লাহে লাহে কৰে না, হাতীটো লাহে লাহে যায় না। এইবিলাক ডাঙৰ নেতা খাৰ্গে কি নাম কৈ আছে বাবা, এইবিলাক লাহে যাব। আমি সৰু সৰু মানুহ, আমি আৰু এনেকৈ ঘূৰি ফুৰোঁ। আৰু ডাঙৰ নেতা হাতীৰ ওপৰত উঠে, হাতী লাহে লাহে যায়, গজেন্দ্ৰ গমন বুলি কয়, হয়নে বাবা? আমি আৰু এনেকৈ হাল বোৱা মানুহ, আমাৰ কথাটো বেলেগ। আৰু আজি কোকৰাঝাৰ, কালি যোৰহাট, ডিব্ৰুগড় আমি হাল বাই থাকিম আৰু। হ'ব বাবা, তই ইমান খাৰ্গেক লৈ টেনশ্যন নাখাবি হা। স্যাৰ নগাঁও সমষ্টিক লৈ স্যাৰ কংগ্ৰেছৰ হেতাৰ পৰা লাগিছে। নাই, নগাঁৱটো এটা ভাল সমষ্টি। নগাঁৱত কংগ্ৰেছ জিকাৰ সম্ভাৱনা আছে, নহ'লেও এটা ভাল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছে আগবঢ়াব। গতিকে জিকা সমষ্টিতটো ভাই অলপতো কণ্টেষ্ট হ'বই। জিকা বুলি মই নকওঁ যে সেইটো এটা ভাল সমষ্টি কংগ্ৰেছৰ এংগুলৰ পৰা। এতিয়া যেনেকৈ আমাৰ কোকৰাঝাৰটো ভাল সমষ্টি, এতিয়া UPPLতো বহুত কেণ্ডিডেট আহিব যে আমাক দিয়ক। গতিকে কেণ্ডিডেট অহাটোতো ভাল লক্ষণ, খালি মাৰামাৰি হ'ব নালাগে। মই এটাই কথা কওঁ, কেণ্ডিডেট আহক, কণ্টেষ্ট কৰক, মাৰা মাৰি, অফিচ ভাঙা ভাঙি, আমাৰ অসমত সেইবিলাক ঘটনা হ'ব নালাগে। বাকী চব শান্তি হৈ থাকিব লাগে। আসাম টেট LP আৰু UP সকলৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ, 2 এদিনতে এডভাৰটাইজ ওলাব। থেংক ইউ ছাৰ। থেংক ইউ ছাৰ।